Hello friends, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেট 2021 ৰেজাল্টৰ দিন সম্পৰ্কে। কিয়নো যোৱা কেইদিনমান ধৰি হোৱাটছএপতে হওক বা ইউটিউবতে হওক বা ফেচবুকতে হওক এটা স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰিছে। স্ক্ৰীনশ্বটটো এই যে আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত যে স্ক্ৰীনশ্বটটো দিছে 10/12/2021 তাৰিখে আসাম টেটৰ ৰেজাল্ট ঘোষণা কৰা হ'ব। কিন্তু এই বিষয়ত কোনো ধৰণৰ আপডেট কোনো ৱেবছাইটতে অহা নাই। এইটো কিন্তু কোনোবাই এইটো স্ক্ৰীনশ্বটটো তেওঁলোকে নিজে বনাইহেন ইউটিউব ফেচবুক হোৱাটছএপত ভাইৰেল কৰি দিছে। আৰু কিয়নো যোৱা কেইদিনমান ধৰি আমি যিসকল পৰীক্ষাৰ্থীয়ে টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে বিভিন্ন মানসিক চাপত আছে যে ৰেজাল্ট কেতিয়া দিব। এই সময়তে কিছুমান মানুহে এইটো সুযোগ লৈ তেওঁলোকে কি কৰিছে, এটা ৱেবছাইট এডিট কৰি 12-10 তাৰিখৰ ৰেজাল্ট দিয়া বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে। কিন্তু আমি আপোনালৈ অনুৰোধ জনাইছোঁ যে আজিলৈকে এনেধৰণৰ কোনো আপডেট অহা নাই যে 10 তাৰিখতো ৰেজাল্ট দিব। কিয়নো আপোনালোকক আমি কেইটামান ৱেবছাইট দেখাই আছোঁ, ৱেবছাইটকেইটা চাওক। এইটো ৱেবছাইট চাওক, এইটো ৱেবছাইটত তো আপোনালোকে কি নাপাব, কোনো ধৰণৰ আপডেট অহা নাই। চাওক, এটা ৰেজাল্ট ডিক্লেৰেশ্যন ডেট ডিচেম্বৰ দিয়া থকা হৈছে, ইয়াতে কোনো ধৰণৰ ডেট ফিক্সড কৰা নাই। ঠিক এনেদৰে বহুতো ৱেবছাইট আছে য'ত এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। এই মানুহবোৰে আমাৰ যিসকল পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ইমোশ্যনক লৈ তেওঁলোকে কি আছে, খেলি আছে। এই খেলাটো বন্ধ কৰিব লাগিব। কিয়নো এনেই এটা মিছা বাতৰি দি যি আমাৰ পৰীক্ষাৰ্থী এনেই শংকিত হৈ আছে ৰেজাল্টটো কি হয়, তাৰ মাজতে এনেকুৱা এটা মেছেজ দি বা ৱেবছাইট এডিট কৰি আমাৰ পৰীক্ষাৰ্থীৰ মনত বিভ্ৰান্ত সৃষ্টি কৰিব বিচাৰিছে। চাওক, এইটো ৱেবছাইটত কোনো ধৰণৰ ডেট বা আসাম টেটৰ বিষয়ে কোনো কথাই উল্লেখ কৰা নাই। কিয়নো যিকেইটা ৱেবছাইট আমি চাইছোঁ, আপোনালোকে চাওক, গোটেইকেইটা ৱেবছাইট আপোনালোকলৈ লৈ আহিছোঁ। চাওক, আমি এইটো ৱেবছাইটতো কোনো আসাম টেটৰ বিষয়ে কোনো আপডেট অহা নাই। মানে 10 তাৰিখে দিব না 11 তাৰিখে দিব না 6 তাৰিখত দিব না আজি 5 তাৰিখত দিব, এনেধৰণৰ কোনো আপডেট ইতিমধ্যে অহা নাই। কিন্তু কিছুমান মানুহে এইটোৰ সুযোগ লৈ বিভিন্ন ধৰণৰ বিভ্ৰান্ত কৰিব বিচাৰিছে পৰীক্ষাৰ্থীসকলক। তো আপোনালোকলৈ আমাৰ বিশেষ অনুৰোধ, এতিয়ালৈকে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা বা কোনো ৱেবছাইটতেই আসাম টেটৰ ৰেজাল্ট দিয়াৰ কোনো আপডেট অহা নাই। তো এই ভুৱা বাতৰিবিলাকত আপোনালোকে কাণ নিদিব আৰু অযথাই টেনশ্যন কৰি শৰীৰটো খাৰাপ নকৰিব। আহক আমি আৰু এটা ৱেবছাইট চাওঁ, এইটো ৱেবছাইটত কি আছে। ৱেবছাইটকেইটা চোৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে সকলো সময়তে সঠিক তথ্য পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিয়নো আমাৰ এই চেনেলটো খুবেই নতুন, সেয়ে আপোনালোকলৈ অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু চাওক, যদি আপোনালোকে সঠিক ৰেজাল্টৰ কোনো সঠিক নিউজ বা শুদ্ধ নিউজটো বিচাৰে, তেনেহ'লে আপোনালোকে sevaonline.ত ভিজিট কৰিব আৰু তাতেই স্পষ্ট ৰিজাল্ট কেতিয়া দিব আৰু ৰেজাল্টৰ সঠিক তথ্যটো আমি ইয়াতেই পাম। চাওক, ইয়াতে HLC বা হাই মাদ্ৰাছাৰ ফৰ্ম ফিলআপৰ যিটো এইটো দিয়ে, নতুনকৈ আহিছে। এডমিট কাৰ্ড আহিছে, টেষ্ট ফৰ JAA প্ৰগ্ৰাম এছিষ্টেণ্টৰ যিটো পৰীক্ষা আছে সেইটোৰ এডমিট আহিছে। কিন্তু ইয়াতে চাওক, টেটৰ কোনো ধৰণৰ আপডেট অহা নাই। যদি আহিলে হয়, যেনেকুৱা এই এডমিট কাৰ্ডৰ এই ঠাইত যেনেকৈ তাৰ কাৰ চিহ্ন এটা আহি নিউ বুলি লিখা আহিছে, তেনেকৈ আমাৰ এই টেটৰ এইখিনিতেও থাকিলে হয়। সেয়েহে আমি আপোনালোকলৈ অনুৰোধ জনাইছোঁ, এই ভুৱা কথাবোৰত কাণ নিদিব আৰু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই যে আমাৰ 10 তাৰিখৰ ভিতৰত ৰেজাল্টটো দিব। ৰেজাল্টটো দিব পাৰে, কিয়নো বহু দিন হৈ গ'ল, আজি 35মান দিন হ'ল ৰেজাল্টটো দিয়াত। কিজানি এইটো সপ্তাহতে ৰেজাল্ট দিব পাৰে। সেয়ে আপোনালোকৰ sevaonline.org
ORG আহি 2 দিনত 2 এবাৰ পুৱাই এবাৰ আৰু আবেলি এবাৰ চেক কৰিব যাতে আপোনালোকে সঠিক তথ্যটো সকলো সময়তে পাই থাকে। আৰু ৰেজাল্ট দিয়াত ইমান দিন পলম হোৱাত আমাৰ সকলোৰে মনত বিভিন্ন ধৰণৰ চিন্তা আহি জমা হৈছে আৰু আপোনালোকে বিশেষ অনুৰোধ জনাইছে আপোনালোকে এই চিন্তাবোৰ পৰিহাৰ কৰক আৰু ৰেজাল্টটো পাবলৈ বাট চাই থাকক। কিজানি এইটো সপ্তাহতে ৰেজাল্ট দিব, কিয়নো আজি 35 দিন আৰু 5 দিনমান আছে, 40 দিনৰ ভিতৰত ৰেজাল্ট দিব বুলি নটিফিকেশ্যন ওলাইছে। সেই 40 দিনৰ মাজত 35 দিন গ'লে আছে আৰু 5 দিনমান, এই কেইদিনমানত ৰেজাল্ট দিব পাৰে। আপোনালোকে ৱেবছাইটত সকলো সময় ভিজিট কৰি থাকিব। আজি ভিডিঅ'টো ইমান।